মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে আলোচনা কৰিম 0 ডিগ্ৰী কোণ কি পূৰক কোণ কি আৰু সম্পূৰক কোণ কি এই তিনিটা কোণৰ বিষয়ে আজি মই তোমালোকৰ বাবে লৈ আহিছো তোমালোকে লক্ষ্য কৰিবা প্ৰথম লক্ষ্য কৰা 0 কোণ কি 0 কোণ বুলিলে আমি কি বুজিম যে 0 ডিগ্ৰী কোণক কি কোণ বুলি কোৱা হয় 0 কোণ বুলি কোৱা হয় তেনেহলে যদি এক্সাম্পলৰ হৈতে মানে চিত্ৰৰ হৈতে যদি লক্ষ্য কৰা যায় লক্ষ্য কৰিবা তোমালোকে যে ইয়াত মই এডাল ৰেখাখণ্ড লৈছো আৰু এই ৰেখাখণ্ডডালৰ ওপৰত মই আন এটা বিন্দু লম এই ৰেখাখণ্ডৰ ওপৰত মই কি কৰিম এটা বিন্দু লম যিডাল ৰেখাখণ্ড টনা হৈছে সেই ৰেখাখণ্ডৰ ওপৰেদি এবাৰ কি কৰিম মই আন এডাল এনেকৈ কি কৰিম আন এডাল ৰেখা টানি মানে ইয়াৰ ওপৰেদি হ'ব লাগিব ওপৰেদি যদি আন এটা ৰেখাখণ্ড টনা যায় তেনেহলে সেই কোণটোই হ'ব 0 ডিগ্ৰী কোণ মানে যেটা কোণ আমি কোণমান যন্ত্ৰৰ সহায়ত জুখিব নোৱাৰিম তেনেহলে এইখিনি আছিল 0 ডিগ্ৰী কোণ তাৰ পিছতো লক্ষ্য কৰা পূৰক কোণ কি আছিল যে দুটা কোণৰ সমষ্টি বা যোগফল দুটা কোণৰ সমষ্টি বা যোগফল যদি 90 ডিগ্ৰী হয় তেনেহলে এটা কোণক আনটো কোণৰ পূৰক কোণ বুলি কোৱা হয় এইবাৰ লক্ষ্য কৰা সাপোজ মই ইয়াত লিখিম যে 45 ডিগ্ৰী কোণৰ পূৰক কোণ 45 ডিগ্ৰী কোণৰ পূৰক কোণ কিমান ডিগ্ৰী হ'ব যেহেতু কোৱা হ'ল দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'ব লাগিব তেনেহলে ইয়াত 45 লিখা হৈছে তেনেহলে 45 ৰ লগত কিমান প্লাস কৰিলে 90 হ'ব তেনেহলে 45 ৰ লগত যদি 45 প্লাস কৰা যায় তেতিয়াহলে কিমান হ'ব 90 হ'ব তেনেহলে 45 ডিগ্ৰী কোণৰ পূৰক কোণ কিমান ডিগ্ৰী হ'ল 90 ডিগ্ৰী 45 ডিগ্ৰী তাৰ পিছত 0 ডিগ্ৰী কোণৰ পূৰক কোণ কিমান ডিগ্ৰী হ'ব তেনেহলে 0 ৰ লগত কিমান প্লাস কৰিলে 90 হ'ব 0 ৰ লগত 90 প্লাস কৰিলে 90 হ'ব গতিকে 0 ডিগ্ৰী কোণৰ পূৰক কোণ হ'ব 90 ডিগ্ৰী নাইবা আমি ক'ব পাৰি যে 90 ডিগ্ৰী কোণৰ পূৰক কোণ কিমান হ'ব 0 ডিগ্ৰী কথা হ'ল তোমালোকে মনত ৰাখিবা যে দুটা কোণৰ যোগফল কিমান যদি 90 হয় তেনেহলে এটা কোণক আনটোৰ পূৰক কোণ বুলি কোৱা হয় এইখিনি আছিল পূৰক কোণ তাৰ পিছৰ পইণ্ট লক্ষ্য কৰা সম্পূৰক কোণ কি একে নিয়মত আমি সম্পূৰক কোণটো আলোচনা কৰিম এবাৰ সম্পূৰক কোণ হলে কি হ'ব যে দুটা কোণৰ যোগফল হ'ব লাগিব এবাৰ 180 ডিগ্ৰী মানে 180 ডিগ্ৰী তেতিয়াহলে আমি এটা কোণক আনটো কোণৰ সম্পূৰক কোণ বুলি কম তেনেহলে লক্ষ্য কৰা ইয়াত 90 ডিগ্ৰী মানে 90 ডিগ্ৰী কোণৰ সম্পূৰক কোণ তেনেহলে 90 ডিগ্ৰী কোণৰ সম্পূৰক কোণ কিমান হ'ব যেহেতু কোৱা হ'ল দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব তেতিয়াহলে এটা কোণক আনটোৰ আমি সম্পূৰক কোণ বুলি ক'ব পাৰিম তেনেহলে ইয়াত 90 আছে 90 ৰ লগত যদি আমি আন এটা 90 প্লাস কৰো তেতিয়াহলে কি হ'ব 180 হ'ব তেনেহলে 90 ডিগ্ৰী কোণৰ সম্পূৰক কোণ কিমান হ'ব 90 ডিগ্ৰী তাৰ পিছত যদি কয় 0 ডিগ্ৰী কোণৰ সম্পূৰক কোণ কিমান হ'ব 180 ডিগ্ৰী কাৰণ 0 ৰ লগত যদি 180 প্লাস কৰা যায় তেতিয়াহলে কিমান হ'ব 180 হ'ব নাইবা 180 ডিগ্ৰী কোণৰ সম্পূৰক কোণ কিমান হ'ব 0 ডিগ্ৰী এনেকে তোমালোকে মনত ৰাখিব পৰা যে দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেনেহলে এটা কোণ আনটো কোণৰ কি হ'ব সম্পূৰক কোণ হ'ব তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ আলোচনাৰ বিষয় এইখিনি আছিল থ্যাংক ইউ